এভৰিৱান কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আনিছোঁ শ'ল মাছৰ লগত মূলাৰ ৰেচিপি শ'ল মাছ আৰু মূলা কুটি লোৱা হৈছে শ'ল মাছখিনি ফ্ৰাই কৰি আছে ফ্ৰাই কৰি থকা হৈছে আৰু একেখিনি তেলতে মাছ ভজা তেলখিনিতে পিঁয়াজ দি দিয়া হ'ল শুকান জলকীয়া আৰু কেঁচা জলকীয়া দি দিয়া হৈছে কুটি লোৱা মূলা আৰু আলুখিনি দি দিয়া হ'ল লৰাই থকা হৈছে আদা নহৰু পেষ্ট আৰু নিমখ আৰু হালধি দি দিয়া হৈছে লৰাই থাকিব লৰাই ভাজি থাকিব গৰম পানী দি দিয়া হ'ল মাছখিনি দিয়াৰ সময়ত ভিডিঅ'টো কেমেৰাটো অফ হৈ থাকিলে হোৱাৰ পিছত ধনিয়া দিয়া হ'ল যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।